কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি এই জিলাকেইখন লগ হৈ গঠন হৈছে বিটিআৰ অৰ্থাৎ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন। বড়োলেণ্ড হৈছে অসমৰ এটা স্বায়ত্তশাসিত বিভাগ বা অট'নমাছ ডিভিজন। কিন্তু অসম আৰু বড়োলেণ্ডৰ মাজৰ পাৰ্থক্য কি? উদাহৰণস্বৰূপে কল্পনা কৰা এটা ঘৰত এটা ডাঙৰ পৰিয়াল আছে। এতিয়া পৰিয়ালৰ প্ৰতিজন সদস্যৰ নিজস্ব দায়িত্ব আছে, নহয়নে? যেনেকৈ কোনোবাই ৰন্ধা বঢ়াৰ যত্ন ল'ব পাৰে, আন কোনোবাই কাপোৰ ধোৱাৰ কাম চম্ভালিব পাৰে, ইত্যাদি ইত্যাদি। এতিয়া ধৰি লোৱা ঘৰৰ এটা অংশই সিদ্ধান্ত লয় যে তেওঁলোকে কামবোৰ অলপ বেলেগ ধৰণে কৰিব বিচাৰে। ঘৰৰ নিজৰ অংশত কি হয় তাৰ ওপৰত তেওঁলোকে অধিক নিয়ন্ত্ৰণ ৰাখিব বিচাৰে। গতিকে পৰিয়ালটোৱে তেওঁলোকক কিছু স্বাধীনতা দিবলৈ সন্মত হয়। এতিয়াও তেওঁলোকে ডাঙৰ পৰিয়ালটোৰ নিয়ম মানি চলে, কিন্তু তেওঁলোকে নিজাববীয়াকৈ কিছুমান সিদ্ধান্ত ল'বলৈ পৰা হয়। ঠিক একেদৰে এখন দেশ বা ৰাজ্যৰ ভিতৰত ঘৰৰ বিভিন্ন অংশৰ দৰে বিভিন্ন অঞ্চল থাকিব পাৰে। কেতিয়াবা এই অঞ্চলবোৰৰ এটাই হয়তো নিজৰ কাম কাজৰ ওপৰত অধিক নিয়ন্ত্ৰণ ৰাখিব বিচাৰিব পাৰে। গতিকে দেশ বা ৰাজ্যখনে সেই অঞ্চলটোক স্বায়ত্তশাসিত বিভাজন নামৰ বিশেষ মৰ্যাদা দিয়াৰ সিদ্ধান্ত ল'ব পাৰে। তেন্তে আজি কি শিকিলা?